আপোনাৰ যদি টয়লেট বা আপোনাৰ পায়খানা টান হয় আৰু ক্লিয়াৰ নহয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, মই ডক্টৰ হীৰজ্যোতি ডেকা। আমাৰ প্ৰথম ভুলটো হ'ল আমাৰ প্লেটত পৰ্যাপ্ত পৰিমাণে ফাইবাৰিছ ফুড নথকাটো। আজাতীয় খাদ্য বা এই ফাইবাৰবোৰৰ কাম হ'ল আমাৰ ইন্টেষ্টাইনত মানে আমাৰ পেটৰ ভিতৰত পানী ধৰি ৰখাটো, যাৰ ফলত আমাৰ লেট্ৰিনটো ঢিলা হ'ব আৰু আমি ইজিলি পাছ কৰিব পাৰিম। ইয়াৰ সলিউশ্যন কি? আপুনি যেইবাৰে ভাত খায় সেইবাৰে শাক পাচলি এটা আপোনাৰ প্লেটত থাকেই আৰু মাজে সময়ে ওটছ, বুট, মগু এইবোৰ পৰ্যাপ্ত পৰিমাণে খাই থাকিব। আৰু আমাৰ ছেকেণ্ড ভুলটো হ'ল আমি পৰ্যাপ্ত পৰিমাণে পানী নোখোৱাটো। সেইকাৰণে আপুনি মন দিব যে দিনটোত 2 পৰা 3 লিটাৰ পানী খায়। 3 নম্বৰ আৰু কমন ভুলটো লেট্ৰিনত বহুত সময়ৰ কাৰণে বহি থকাটো। আজিৰ জেনেৰেশ্যনে যেতিয়া লেট্ৰিনত মোবাইল লৈ যায় আৰু মোবাইল স্ক্ৰল কৰি থাকে, বহু সময় ধৰি লেট্ৰিনত বহি থাকে আৰু তাৰ ফলতো লেট্ৰিনটো টান হ'ব পাৰে। আমাৰ 4 নম্বৰ ভুলটো হ'ল লেট্ৰিন লগাৰ পিছতো আমি ধৰি ৰখাটো। আমাৰ 5 নম্বৰ ভুলটো হ'ল দিনটোৰ বেছিভাগ সময় শুই বহি থকাটো। তেনে কৰাৰ ফলত আমাৰ ইন্টেষ্টাইনো ভালকৈ এক্টিভ নহয় আৰু সেইকাৰণে আপুনি ভাত খোৱাৰ পিছত 15 পৰা 20 মিনিট সময় আপুনি খোজ কাঢ়ক। আৰু 6 নম্বৰ কাৰণটো হ'ল আপুনি যদি মানসিক সমস্যাত ভুগি আছে যেনে ডিপ্ৰেশ্যন, এংজাইটি, তেতিয়াহ'লে ৰেগুলাৰ মেডিটেশ্যন কৰক। আৰু তাৰ পিছতো যদি ঠিক নহয় তেতিয়াহ'লে ডক্তৰৰ সহায় লওক। ইয়াৰ উপৰিও আৰু কেইটামান বেমাৰ আছে। ইয়াৰে প্ৰথমটো কমন বেমাৰ হ'ল হাইপথথাইৰয়ডিজম। ইয়াৰ উপৰিও আপোনাৰ যদি ডায়েবেটিছ আছে আৰু ডায়েবেটিছ কণ্ট্ৰলত নাই, আৰু 3 নম্বৰ বেমাৰটো হ'ল IBS